ভিউয়াৰ্স কি খবৰ আপোনালোকৰ আশা কৰোঁ যে সকলো ঠিকে আছে মোৰ অসমীয়া ছোৱালী ব্লগলৈ নতুন এটি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া এটা ব্লগ বনাম আপোনালোকে সকলোৱে চাব কাইলৈ ঘৰত যেহেতু এটি অনুষ্ঠান আছে সেই অনুষ্ঠান ভাগৰ কাৰণে কেনেকৈ কি আয়োজন কৰা হৈছে অলপ এনেই দেখা এয়া মালপোৱা বনাই আছে কাইলৈ অনুষ্ঠান এভাগ আছে যেহেতু মালপোৱা বনাইছে আমাৰ অসমীয়া মানুহ এইটোৱে সেই মানে কিবা পাতিলে মালপোৱা বনাব নাৰিকল লাডু মালপোৱা এতিয়া নাৰিকল নাই যেহেতু মালপোৱা বনাইছে দেখাইছো এইগৰাকীয়ে বনাইছে ধুনীয়া মালপোৱা একেবাৰে লাষ্টত দেখাম খোৱাৰ পিছত এতিয়া 9:30 বাজিছে আৰু মায়ে পিঠা ভাজি আছে এতিয়ালৈকে অথনি দেখাইছিলোঁ বায়ে বনাইছিলে বা আৰু পেহীহঁত আহিছিলে যিহেতু বাহঁতে অলপমান বনাই থৈ গ'ল আৰু ইমান গৰমটো কেনেকৈ পাৰে ন তেনেকৈও গেছত বনাইছে যদি বহুত গৰম উঠিছে মানে মই দেখাম মায়ে পিঠা ভাজি আছে এতিয়া অকলে অকলে পূৰা অলপ খঙো উঠিছে গৰমত মানে তেনেকৈও বহুতখিনি থাকিলেগৈ ন আৰু কালি মানে বজাৰ গৈছিলোঁ আপোনালোকক নেদেখালোঁ কি আনিছিলোঁ দেখাম বুলি কৈ থাকোঁতে গ'ল আপোনালোকক নেদেখালোঁ মানে কি আনিছিলোঁ এনেই এতিয়া অলপ দেখাই দিছোঁ এয়া ঘৰৰ কাৰণে এয়া পৰ্দা আনিছিলোঁ এয়া এই দুৱাৰমুখৰ পৰ্দা হয় আৰু এইফালে খিৰিকীৰ কাৰণে এয়া পৰ্দা মানে বেক কেমেৰাটো ভাল নহয় সেইটো কাৰণে আপোনালোকক ফ্ৰণ্ট কেমেৰা চেল্ফি কেমেৰাতে দেখাইছোঁ এয়া খিৰিকীৰ পৰ্দা আৰু এইফালে এইখন সেয়াই আৰু তেনেকুৱাই বজাৰ আছিলে আৰু ভিতৰবোৰ নেদেখাওঁ জানেই আৰু ঘৰখনত মানে চাফা তাফা হৈ থকা নাই অলপ লেতেৰা হৈ আছে সেইটো কাৰণে কাইলৈ দেখাম কাইলৈ সৰুকৈ অনুষ্ঠান এটা আছে সেই অনুষ্ঠানটো কি মানে কিহৰ মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত বেলেগ এদিনাখনহে জনাম আৰু কাইলৈ যিহেতু অনুষ্ঠান দি আলহী আহিব অলপ এটা ক্লিপ দেখাই যাম বেয়া লাগে ন মানে মানুহৰ আগত মোবাইল দি লৈ পেলাই এনেকৈ ঘূৰি ফুৰিবলৈ সেইটো কাৰণে আপোনালোকক যিমানখিনি পাৰোঁ অকণমানকৈ চেষ্টা কৰিম দেখাই যাবলৈ আপোনালোকে চাব আৰু মই কোৱা নাই আপোনালোকক মোৰ দেউতা ঢুকালে দেউতা ঢুকুৱা আজি 1.5 বছৰ হ'ল এয়া দেউতাৰ ফটো দেখাই আছোঁ এয়া আমাৰ দেউতা সেই ফটোবোৰ এনেকৈ ধৰি থৈছে দেখিলেই মন পৰি গ'ল সেইটো কাৰণে আপোনালোককো দেখাই দিছোঁ চিনাকি কৰি দিছোঁ আৰু এতিয়া বোলক মাক দেখাই আছোঁ মায়ে পিঠা ভাজি আছে খঙো উঠি আছে ন দেখাই আছোঁ বোলক হৈছেগৈনে এয়া পিঠা দেখাইছোঁ মই কৈছোঁ মোৰ বেক কেমেৰাটো বেয়া মানে সেইটো কাৰণে ফ্ৰণ্ট কেমেৰা দিয়ে দেখাই আছোঁ এয়া যিমানখিনি পাইছোঁ দেখাইছোঁ এয়া মালপোৱা কোনে ভাল পাই খাই কমেণ্টত লিখিব আকৌ এয়া বনাই আছে গৰমত মায়ে সিজি এইজনী মা বেছিকৈ নেদেখাওঁতে অৱস্থা নাইকিয়া হৈ আছে গৰমত এইফালে টেবুল ফেন ভণ্টিয়ে যোগাৰ কৰি দিছে মায়ে গৰম পায় বুলি সেয়াই আৰু কাইলৈ যিহেতু অনুষ্ঠান ভাগ আছে কি অনুষ্ঠান আপোনালোকৰ পিছত ক'ম অনুষ্ঠান ভাগৰ কাৰণে মানে বহুত কষ্ট হৈছে গোটেই মানে পিঠা চিঠা বনাই ঘৰ দুৱাৰ চাফা কৰি মেলি তেনেকৈ আছে আৰু আমাৰ ছোৱালীক দেখাই আছোঁ গৰমত একদম পূৰা পকাতে পেলাই থৈছোঁ আৰু চাব আৰু এজনী আমাৰ কণমানি জিউ এইচোন আমাৰ জিউৱে আকৌ মোবাইললৈ চালে নাহাঁহে কেমেৰা দেখিলে নাহাঁহে কেমেৰা দেখিলে কেমেৰা দিলে থৰ লাগি চাই থাকে জিউ হাই কৰি দিয়া হাই কোৱা পূৰা খেলিছা পকাতে ন পকাতে পূৰা খেলিছা ন পূৰা খেলিছে ন হয় নাই ইমান গৰম পকাত মাথাটো লাগি যাবগৈ এতিয়া চাই দিয়া কেমেৰা চোৱা ফটো মাৰিছোঁ তুমি গম পাইছা ন এইটো ব্লগ বনাই আছোঁ মই নতুনকৈ চেনেলখিনি ছাবস্ক্ৰাইব কৰি দিবলৈ কোৱা মা চেনেলটো কৈ দিয়া কৈ দিয়া ঠিক আছে ধুনীয়া হৈছে দেই ধুনীয়া হৈছে তুমি এতিয়া শুই থাকা হা আৰু কালি মিছৰ পৰা বস্তু এটা আহিছে পৰহি
এইটো দেখাই আছোঁ চাব আপোনালোকে এইটো মানে এইটো ফোন চোন থোৱা মানে এইটো ফোন থ'ব পাৰি এইখিনি বৰ্ডৰ ওচৰতে থৈছোঁ মানে এইটো অলপ হেৰিয়া হয় মানে কাঠৰ নিচিনা এইটো প্লাইবৰ্ডৰ এনেকুৱা এইটো চাবি থ'ব পৰাকৈ আৰু এইটো পেন থ'ব পাৰি আৰু এইটো ফোন চোন এনেকুৱা কিবা কিবি থ'ব পাৰি ফোন থ'ব পাৰি ইয়াত দৰকাৰী ৱাটচ থ'ব পাৰি এনেকুৱা ৱাটচ ইয়াত চাবি ঘৰৰ চাবি গাড়ীৰ চাবি এনেকুৱা চাবি তাবিবোৰ থ'ব পাৰি এইটো খুবেই দৰকাৰী হয় মানুহৰ ঘৰত ফোন চোনবোৰ য'ত ত'ত পৰি থাকে চাবি তাবি য'ত ত'ত পৰি থাকে সেইকাৰণে এনেকুৱা এটা অৰ্ডাৰ দি আনিছোঁ আৰু এতিয়া সকলোকে শুভৰাত্ৰি জনাইছোঁ ৰাতিপুৱা মৰ্ণিঙত মই সকলোকে ব্লগ বনাম মই সকলোকে দেখাই আছোঁ মৰ্ণিঙৰ কাৰণে আৰু আপোনালোকৰ কথা এটা কওঁ মই যিহেতু নতুন এক্সপিৰিয়েঞ্চ এনেকুৱা ভিডিঅ' বনা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সেইটো কাৰণে মানে পৰা নাই ভালকৈ কথা ক'ব অলপ নাৰ্ভাছ টাইপ হৈছোঁ ভালকৈ মানে কথাবোৰ খাপ খুৱাই ক'ব পৰা নাই ন আপোনালোকে বেয়া নাপাব নাহাঁহিব নিগেটিভ কমেণ্ট কোনেও নিদিব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু হেৰি ছাবস্ক্ৰাইব কৰিব চেনেলটো বহুত মানে নাৰ্ভাছ নিচিনা হৈ যায় ন ফাৰ্ষ্টে কথা কেমেৰা এনেই কথা ওলাই থাকে কিন্তু কেমেৰাটো মুখৰ আগত আহিলে কথাবোৰ হেৰি হৈ যায় সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো মানে এইটো ভিডিঅ'কে বনালোঁ নাকাটো সেইটো কাৰণে কিবা যদি মই ক'ব মানে বেয়াকৈ হেৰি কৰিছোঁ ন আপোনালোকে বেয়াটো বাদ দি ভালখিনি চাব আৰু ধন্যবাদ আৰু শুভৰাত্ৰি সকলোলৈকে মৰ্ণিং মই আপোনালোকৰ ভিডিঅ' দেখাই আছোঁ মৰ্ণিং এতিয়া ৰাতিপুৱা গা চা ধুই মেলি ল'লোঁ আৰু কালি ৰাতি গৈছিলোঁ কালি ধেৰ কাম হ'ল যিহেতু খোৱা দেৰি হ'ল উঠাও দেৰি হ'ল আজি সেই গা চা ধুই আলহী অহা নাই আৰু আহিব আৰু আলহী দেখাম চাব কোনো অৱস্থা নাইকিয়া হৈ গৈছে আলহীবোৰ আছে সকলো মামাহঁত আহিছে মাহী আইতা সকলো হৈছে এতিয়া মানে ভিডিঅ' কৰিবলৈ পৰাই নাই ইমানেই বিজি হৈ গৈছোঁ মানে এতিয়া আলহীবোৰ দেখাইছোঁ আপোনালোক সকলোকে এই আলহী বহি আছে কেমেৰা দেখুওৱা নাই মনে মনে কৰিছোঁ মানে ভিডিঅ' চবেই কেমেৰা দেখি চলাই মানে বেয়া পায় গৰমত আলহী পাই গৈছে একেবাৰে এয়া আলহী এয়া মাহীহঁত আইতা ভণ্টি এইফালে চব বহি আছে পাছফালে এয়া জলপান ৰেডি কৰিছে মাহীহঁতে দৈ চিৰা আৰু এয়া মামী পাছফালে খুৰীহঁত বহি আছে গৰমত পূৰা টেবুল ফেন লৈ লৈছে আৰু এতিয়া মনে মনে মই চব মানুহবিলাকক দেখাম এইখিনিৰ পৰা কেমেৰাটো ভণ্টিয়ে ধৰিছে চব বহি আছে মই গৈছোঁ মই গমেই নাপালোঁ এইটো ভিডিঅ' বনাওঁ বাৰু মামা ছোৱালী ফুৰা ছোৱালী বাকীবোৰ আছে তাত বহি আছে পাকঘৰ চাকঘৰ চাহ বনাইছে আৰু যদি মোৰ চেনেলত আপোনালোক প্ৰথম আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব